গুড ইভিনিং সকলোকে। এয়া মই উপস্থিত আছোঁ চেপন বিহু দামোচা বুঢ়া গোহাঁই ক্ষেত্ৰত। এয়া দেখিব পাইছে সন্ধিয়া সময়। এয়া আজি বিহু নৃত্য হ'ব মই পাছত 7টা বাজিব চাগে, আৰু আমাৰ গায়ক আহিব। আজি দ্বিতীয় দিন আৰু কাইলৈ তৃতীয় দিন, কাইলৈ লাষ্ট প্ৰগ্ৰাম। দেখিব পাইছে চাৰিওফালে লাইট, এইফালে দুখ বহিছে। এয়া আপোনালোকক কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। কণ্টেণ্ট বিচাৰি আহি পালোহি। মই ষ্টেজৰ ওচৰত আহি পালোঁ। প্ৰগ্ৰামসমূহ কেতিয়া আৰম্ভ হ'ব গম নাপাওঁ, কিন্তু এয়া বৰ্তমান এতিয়ালৈকে ইমান ভিৰ নাই হোৱা। দেখাব চেষ্টা কৰিছোঁ চাওক, বৰ্তমান এতিয়া দৃশ্য চাওক, আৰু ৰাতিৰ দৃশ্য বেলেগে কিবা হ'ব।